নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ আকৌ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ যিহেতু বহুত দিনৰ পৰা মই ভিডিঅ' বনোৱা নাছিলোঁ পুনৰ আকৌ আজি এটা নতুন ভিডিঅ' বনাওঁ বুলি ভাবিলোঁ আপোনালোকক মই এটা জেগাত গৈ আছোঁ যোনটো জেগাত আপোনালোকক গৈ দেখাম বুলি ভাবিছোঁ এটা শ বছৰ পুৰণি কোনেও নেদেখা এটা কীৰ্তিচিহ্ন ব'লক আজি চাই আহোঁ মোৰ লগতে আপোনালোককো দেখাম বুলি মই ভিডিঅ'টো কৰিলোঁ যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ব'লক যাওঁ চাপানী গড়চুক যাম এতিয়া য'ত সেই বস্তুটো আছে ব'লক আমি গৈ থাকোঁ এইটো ৰাস্তাই মই অকলে আহি আছোঁ গাড়ী লৈ লগত কোন নাই অকলে আহি আছোঁ ৰাস্তাটো বহুত বেয়া বাপৰে বাপ কি ৰাস্তা পাই গ'লোঁ এইডোখৰ কি ৰাস্তা যাওঁ বাৰু কি হয় চাওঁ দেখা যাওঁ কি কৈছে মোবা খালি বোকা হৈ গ'ল চকাত পূৰা বোকা চকা আধা সোমাই গৈছে বোকাত বাৰু যিকিনো গৈ থাকোঁ আগত কেনেকুৱা দেখাম এইখন ধনাইটিং চাপৰি ফিল্ড হয় ইয়াত খেল চেল হয় অকলে আহি আছোঁ আৰু কেমেৰাটোৰ লগতে কথা পাতিছোঁ মানে আপোনালোকৰ লগত আৰু এইটো একদম বিনা চাস্তা হাবিৰ মাজে আহিব অলমষ্ট পাইছোঁহি হাবিৰ মাজৰ ৰাস্তা পামগৈ আৰু বেছিখন নাই এইটো তিনিআলি হয় তিনিআলিয়ে যাব পাৰি মই এইফালে আহিলোঁ এতিয়া এইফালে গৈ আপোনালোকৰ মইতো পাইছোঁহি লাগিছে আৰু দেই এইডোখৰতে আছে এটা ধুনীয়া মন্দিৰ এইভাগ শ্ৰী শিৱ মন্দিৰ লিখা আছে শ্ৰী শিৱ মন্দিৰ লিখা আছে চাব পাৰে আপোনালোকে শ্ৰী শিৱ মন্দিৰ লিখা আছে 1990 চনত স্থাপন কৰা হৈছিলে বলক মন্দিৰভাগ দেখিলোঁ সেইফালে এইটো ৰাস্তাই গৈ এখন গাঁও আছে তাৰপৰা আগলৈ যাওঁ বলক আগলৈ গৈ ক'ত পাওঁ চাওঁ এখন হাবি তাৰপৰা গৈ আছোঁ ইয়াত এইফালে খেতি হয় খেতি এইফালে গছবোৰৰ সিফালে খেতি হৈ থাকে আমি পাই গ'লোঁ এটা বস্তু
আপোনালোকে আঁতৰৰ পৰা দেখিব পাইছে চাগে, আঁতৰৰ পৰা দেখিবলৈ পাইছে চাগে। এইটোৱে সেই বস্তুটো যোনটো কথা মই কৈছিলোঁ, বা ইয়াত বিশেষ মানুহ অহা যোৱা নকৰে, কিন্তু এই বস্তু এইটো কি হয় ময়ো নাজানো সঠিক কেনে, কিন্তু এই বস্তুটোৰ মানে ইয়াত কোনো ধৰণৰ সংৰক্ষণ হোৱা নাই। কিন্তু আপোনাৰ এই বস্তুটো মই বহুত দিনৰ আগতে এইটো ৰাস্তাই যাওঁতে এদিন দেখিলোঁ, দেখাৰ পাছত ভাবিলোঁ এটা ভিডিঅ' বনাওঁ আপোনালোকেও চাওক। কিন্তু এইটো বহুত দিনীয়া পুৰণা বস্তু হয়, শ বছৰ আগতেই চাগে এইটো কোনোবাই বনাইছিলে, কিবা এটা কাৰণত বনাইছিলে চাগে। মই আপোনাক ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিম। মই গাড়ীখন ৰখাই ল'ব লাগিব। গাড়ীখন ৰখাই মেলি মই আপোনালোকক দেখাইছোঁ। মই ঠিক একদম ৰাস্তাটোৰ মাজতে আছে এই বস্তুটো, সেইফালেদি ৰাস্তাটো গৈছে। মই আপোনালোকক নামি লৈ দেখাই কইনা মোৰ চিনাকি মানুহ ওলাইছে মাজতে, ঘপকে ক'ব পৰা আহিছে ওলাইছে। সেইজন লগ পালোঁ, এজনক লগ কৰি লওঁ, তাৰপাছত কথা কম। নাই মই এনেই ওলাই আহিলোঁ আপোনালোকৰ এইফালে। ভালে আছে আৰু ভিডিঅ' এটা বনাই আছোঁ আপোনালোকৰ। দাদা এজনক লগ পালোঁ, দাদাজনক লগ পোৱাৰ পাছত আকৌ আহিলোঁ আপোনালোকক এইটো দেখাবলৈ। চব এইটো শ বছৰ পুৰণি হয় এইটো। মই আপোনালোকক ওচৰৰ পৰা দেখাম। মই মোৰ ফেচটো আনি লওঁ, তেতিয়া শ বছৰ আগৰ পৰা বস্তুটো ইয়াতে আছে, কিন্তু ইয়াত কোনো ধৰণৰ সংৰক্ষণ হোৱা নাই। হ'লেও ইয়াত দাঁতিয়েদি এটা ৰাস্তাও গৈছে। বস্তুটো বিৰাট ধুনীয়া লাগিছে বাৰু। আগতে এনেকুৱা মানে বস্তু দেখিলে ঘপককেনে ভিডিঅ' বনাবলৈ আইডিয়া নাহে। এতিয়া মই সেইদিনা দেখি গ'লোঁ, সেইকাৰণে আপোনালোকলৈও বনাই দিলোঁ এটা ভিডিঅ'। এইটো বস্তুটো দেখালোঁ। কি হয় মই নাজানো সঠিককেনে, আপোনালোকে কমেণ্ট কৰি জনাব। কমেণ্ট কৰি জনালে ভাল লাগিব। আহক আৰু এবাৰ দেখাই দিছোঁ ওচৰৰ পৰা, বেক কেমেৰা এবাৰ দেখাই দিওঁ আপোনালোকক। এটা ধুনীয়া বস্তু। আমাৰ এইবোৰ জেগাত বিশেষকৈ এইটো বস্তু কোনেও এনেকৈ বাহিৰৰ মানুহে চাবলৈ অহা নাই, বা এইটো সংৰক্ষণৰ কথা চাগে ভবা নাই। আৰু বাকী মইনো কি ক'ম, এনেকৈ ভিডিঅ' এটা বনাই দিলোঁ আপোনালোকলৈ ভাল পাব বুলি আশা কৰিছোঁ। নিশ্চয় ভাল পাব আপোনালোকে। আপোনালোকক দেখালোঁ, তাৰপাছত এতিয়া যাওঁগৈ আৰু বলক, গৈ থাকোঁ আৰু গাড়ী চিটত। এইটো ৰাস্তাইদি যাব লাগিব। সেইটো আৰু এটা লগৰ ওলালে, এই লাকত যা, সি কেমেৰাত ওলাবলৈ লাজ কৰিছে। এতিয়া লাজ কৰি দিব। একো নহয়, হেৰি ভাত খাই দিলে একো নহয়। কি কথাটো আছে, একো নহয়, সেইটো কথা নিব। এইডোখৰ জেগাতে বিৰাট এটা ধুনীয়া পুখুৰী আছে, আপোনালোকক দেখাইছোঁ। পুখুৰী এটা আছে আৰু ইয়াতে মেডাম মেডি হয়। আৰু আপোনালোকক মই যাওঁতে ক'বলৈ নহ'ল, মই কোনডোখৰ জেগাত গৈ আছিলোঁ। সেইটো জেগাটোৰ নামটো মই আপোনালোকক ক'ম, আপোনালোকে নিশ্চয় চিনি পাব। বনাই থয় জবদাৰৰ ৰাস্তাৰেদি সোমাই, বগামুখ ৰাস্তাত সোমাই মেলি আহি বনাই স্কুলৰ মুখে থকা যোনটো ৰাস্তা, সেই ৰাস্তাটো এইটো মই আপোনালোকক উভতি আহি দেখাই দিছোঁ। এইটো ৰাস্তা বনাই চাপানী। মই এতিয়া গড়চুক গ'লোঁ, গড়চুকত আপোনালোকক কোনো তাত নাম মেনশ্যন নাই। সেই ৰাস্তাটো সেইখন বনাই স্কুল মোৰ ঘৰলৈ এইফালে মই এইফালে আহিলোঁ। গাড়ীখন চলাবলৈ বেয়া হৈছে, চলাইছোঁ আৰু এইটো হৈছে বনাই জবদোৱাৰ ৰাস্তা। বনাই ভগামুখ যাব পাৰি এইটো ৰাস্তাই। ইয়াত এটা ধুনীয়া প্লেচ আমাৰ এইটো এৰিয়াত, বিৰাট এটা ধুনীয়া প্লেচ।
ৰাতিৰ ৰাস্তাটো এটা ভিডিঅ' বনাব লাগিব। আপোনালোক আহিছে নাই এইফালে এবাৰ কমেণ্ট কৰি জনাব। তোমালোকৰ ঘৰৰ ওচৰৰ মানুহ আছে, বিৰাট ধুনীয়া ৰাস্তা বনাই দিলে। নতুন নতুনকৈ হেৰি হৈছে আৰু বিৰাট ধুনীয়া ৰাস্তা। নতুন নতুন দোকান খুলিছে চবে, নতুন নতুন দোকান হৈছে আৰু বিৰাট টাউন ফিল হৈছে। এইডোখৰ হৈছে এইটো বনাই দলঙৰ এইটো মূৰ। এইখন বনাই দলং এখন জাজিনৰ ওপৰত এখন দলং অৱস্থিত। আৰু এইডোখৰ বনাই চাৰিআলি এইটো চাৰিআলি। এইফালেও যাব পাৰি, এইফালেও যাব পাৰি, দুটা ৰাস্তা আছে। এতিয়া মই ঘৰলৈ যাওঁ, ঘৰ গৈ আছোঁ। এতিয়া মোৰ ঘৰ এইটো ৰাস্তা দাঁতিতে হয়। চ' আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, যদি ভাল লাগিছে আৰু নেলাগিলে বাৰু আনলাইক এটা কৰি দিব, কোনো কথা নাই। যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি অল বুটামটো অপশ্যন চিলেক্ট কৰি দিব, অল বুটামটো টিপি দিব। আৰু এইডোখৰ হৈছে আমাৰ বনাই ঘাটৰ পৰা মই এইফালে আহিলোঁ। আৰু এইটো হৈছে বনাই, সেই আগত যোনখন গাঁও আছে এইখন হৈছে আমতল গাঁও। এই আমতল গাঁওখনতে মোৰ ঘৰ, বনাই আমতল গাঁও। চ' আপোনালোকক বাই জনাইছোঁ, ধন্যবাদ জনাইছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই থকাৰ বাবে। ধন্যবাদ, বাই।